মোৰ জয় মানে নিশ্চিত হ'ব কাৰণ মোৰ তাত আজিলৈকেও মানে BPFৰ প্ৰায় 3000 মান মোৰ লগত যোগদান হৈছে আৰু আমাৰ UPPLৰ প্ৰায় 700 মান মানুহ যোগদান হৈছে। আমি সাইলেন্টলি কাম কৰি আছোঁ আৰু মই ভাবোঁ আহি থকা সময়ত আমাৰ জিতাটো মানে শিওৰ এণ্ড চাৰ্টেন। লাইভও আঙো ফাৰ্ষ্ট টাইম আছে কেণ্ডিডেট 32 নং भेरगाव समष्टिनिफ्राय कंग्रेसनि जानानै आङो गेलेनो नागिरदों आरो बेयाव आङो गावनो डिसिसन लादों। आंखौ गावबो माने रावबो पार्टिया लेंहराखै किन्तु थेवब्लाबो गावनो उपजासि आङो गौरव गगैनि लिडारशिपखौ मोजां मोननानै आं गावनो कंग्रेसाव जुगदान जादों। दिनै जोंखौ ओरैबायदि समस्यायाव दङ जोंनि मानसिफोरा दिनैबो थाखा फैसानि माखासे समस्यायाव दङ इकनमिक डेभेलपमेन्ट गैया जोङो दिनै माखासे स्किल डेभेलपमेन्ट मिशन गैया जोंनि गेजेराव आनएमप्लयमेन्ट इयुथआ बांबाय थादों। स' बेफोरखौ नायनानै आङो माखासे सिन्ताखौ नुनानै दिनै आं गावनि लाइफखौ थांना थानायनि थाखायथ' गावखौ सेटेल खालामनानै लादों किन्तु थेवब्लाबो जोंनि मानसिफ्रा दिनै इकनमिकेलि माखासे चेलेन्जिं दङ। न'खरखौ दानो थाखाय संसारखौ दानो थाखाय दिनै ओरैबायदि दुखुथिया जोंनि मानसिफ्रा दिनैबो माने थाखा फैसानि थाखाय दावहा नांनानै अरखाय मोनाखै। जोंनियाव फिसा फिसा माने माइक्र' इन्डास्ट्रि मिनि इन्डास्ट्रि बसायनो हानायनि बहुत सुबिदा दङ थेवब्लाबो जोंनि मानसिफ्रा माने प्रेजेन्ट गभर्नमेन्टफ्रा जेबो हेल्प होआखै सुबिदा मोनाखै। जोंनियाव दाउ फिनो गोरों अमा फिनो गोरों बोरमा फिनो गोरों ना फिनो गोरों बयबो दोङो किन्तु बिसोर मोजां सुबिदा मोनैनि थाखाय दिनै सेल्फ सास्टेनेबल जायाखै। আমাৰ মাজত ইমান ভাল ভাল খেতিয়ক আছে ভাল বেম্বো আৰ্টিচিয়ান আছে হেণ্ডলুম এক্সপাৰ্ট আছে ফাৰ্মিং এক্সপাৰ্ট আছে সিহঁতক লৈ ফালে গভৰ্নমেণ্টে কেতিয়াও ভাল পলিচি কৰা নাই আৰু ছাকচেছ কৰিব পৰা নাই। আজিৰ দিনত মানে ইকনমিকেলি ইমান যে চেলেঞ্জিং হৈছে যে ঘৰখন চলিব নোৱাৰা হৈ গৈছে। বজাৰত মানে মোনা লৈ ফালে যেতিয়া বজাৰ কৰিবলৈ যায় মানে চিন্তা হৈ গৈছে আমাৰ মানুহবিলাক যিটো ইকনমিকেলি সাষ্টেইনেবল নহয় সেল্ফ সাষ্টেইনেবল নহয় ইয়াৰ কাৰণে ভাল ব্যৱস্থা নাই। চ' সিহঁতৰ কাৰণে মই ভাবোঁ যে আমাৰ গভৰ্নমেণ্ট যদি হয় কংগ্ৰেছৰ যদি গভৰ্নমেণ্ট আহে বা আমি ভৱিষ্যতত মানে এনেকুৱা প্লান পলিচি ল'ব বিচাৰিছোঁ যে আনএমপ্লয়মেণ্ট ইউথৰ কাৰণে সৰু সৰু মানে ট্ৰেইনিং ইনষ্টিটিউট য'ত আমি ট্ৰেইন আপ কৰিব পাৰে আমাৰ য়ং মানে জেনেৰেশ্যনবিলাক আমাৰ যিবিলাক আনএমপ্লয়মেণ্ট ইউথবিলাক আমি ইকনমিক ৱাৰৰ এটা মিছন লৈ পেলাই আমি কাম কৰিবৰ কাৰণে ডিচিশ্যন লৈছোঁ। থেংক ইউ। আপুনি যেহেতু দেখিছে মানে ভেৰগাঁৱতো মানে গেম আছে বৰ্তমান গেম আছে BJPও আছে BPFৰ আছে তেনে ক্ষেত্ৰত মানে কংগ্ৰেছে কিন্তু জিৰ' হৈ আছে। আজিৰ তাৰিখত কি ইছ্যুবোৰ লৈ আপুনি আগবাঢ়িব ৰাইজৰ ওচৰলৈ যাব? পাব্লিকে চবে গম পায় যে আমাৰ এৰিয়াত কি হৈ গৈছে কি হোৱা নাই চবে সমস্যাবিলাক দেখা পাই আছে যে আজিলৈকেও যিমানখিনি প্ৰেজেণ্ট গভৰ্নমেণ্টে হওক BPPF হওক বা UPPLে হওক বা আমাৰ BJPয়ে হওক যেনেকৈ ৰাইজক মানে প্ৰতিশ্ৰুতি দিছিলে সেইখিনি সম্পূৰ্ণ কৰিব পৰা নাই আৰু ৰাইজৰ বহুত দুখ যে আজি ৰাইজ অকল টেনজিং নহয় টেনজিং নিচিনা হাজাৰ হাজাৰ লাখ লাখ পাব্লিকে গৌৰৱ গগৈ লিডাৰশ্বিপক ভাল পাই পেলাই আজি বহুতেই আহিছে। অকল মানুহবিলাকৰ চিন্তাধাৰণা এনেকুৱা সোমাই দিছে যে কংগ্ৰেছ বুলি ক'লে এইটো বাহিৰৰ পাৰ্টি বা অকল বাংলাদেশীৰ কাৰণে পাৰ্টি হয় বা বাহিৰৰ পাৰ্টিও তেনেকুৱা মেণ্টেলিটি মানুহবিলাক গ্ৰ' কৰিছে কিন্তু কংগ্ৰেছ তেনেকুৱা নহয়। কংগ্ৰেছে আজিলৈকে ইমান ভাল ইকুৱেলি ছ'চাইটিক যে ডেভেলপ কৰি আহিছে ইকুৱেলি চাইফালে আহিছে। চ' ইয়াৰ কাৰণে কংগ্ৰেছে এটা মাত্ৰ এনেকুৱা যে মানে নেশ্যনেল পাৰ্টি হয় য'ত থাকি ফালে চবে শান্তিটো অনুভৱ কৰিব পাৰে আৰু চবেকে মানে ডেভেলপমেণ্ট ফালে আগুৱাই লৈ যাব পৰা পাৰ্টি হ'ল অকল কংগ্ৰেছ বুলি মই ভাবোঁ আজিৰ দিনত। থেংক ইউ। মোৰ জয় মানে নিশ্চিত হ'ব কাৰণ মোৰ তাত আজিলৈকেও মানে BPFৰ প্ৰায় 3000 মান মোৰ লগত যোগদান হৈছে আৰু আমাৰ UPPLৰ প্ৰায় 700 মান মানুহ যোগদান হৈছে। আমি সাইলেন্টলি কাম কৰি আছোঁ আৰু মই ভাবোঁ আহি থকা সময়ত আমাৰ জিতাটো মানে শিওৰ এণ্ড চাৰ্টেন। থেংক ইউ ছ' মাছ।